গোটেই বছৰটোৰ ভাল লগা দিনকেইটাৰ ভিতৰত এই দিনকেইটাও পৰে আচলতে আমাৰ ইয়াতে এবাৰ ওচৰতে পৰিলে যোৱা বছৰে আমাৰ ওচৰৰ গাঁৱত পৰিছিলে কিন্তু এইবাৰ আমাৰ ইয়াতে পৰিছে তাৰ কাৰণে ৰাতিপুৱা একদম সোনকালে উঠি গা পানী ধুই মেলি আজৰি হৈ চাকি জ্বলাবলৈ বুলি আহিলোঁ অবিৰত ভাগৱত পাঠলৈ আমাৰ ইয়াতে হৈছে আৰু ভাগৱত পাঠলৈ আহিলে জানো পকা মিঠৈ আৰু লাল চাহৰ খোৱাকৈ যাব পাৰি নোৱাৰি নহয় জানো আৰু যিহেতুকে আপোনালোকক কৈছোঁৱে মই ৰাতিপুৱা আহিছোঁ তাৰ কাৰণে ইমান ভিৰ ভাৰ নাছিলে আমাৰ এখেত আৰু মই ধুনীয়াকৈ গৈ চাকিগছ জ্বলাই থৈ আহিলোঁ ৰাতিপুৱা আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ আপোনালোকে অলপমান শুনকচোন কিমান যে ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ যে সজাইছে ইমান ধুনীয়াকৈ চাকিগছ জ্বলি আছে দেখি কিবা এটা বহুত ভাল লাগিছে ডেক'ৰেশ্যন খুব ধুনীয়া কৰিছে মোৰ বহুত ভাল লাগিলে আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই